আজি 20 জুলাই 2024 সোমবাৰ লগতে 3 শাওন। মেঘ ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে উৎসাহজনক হ'ব। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাক ভৱিষ্যতে উপকৃত কৰিব। পৰিয়ালৰ সৈতে কোনো ধৰণৰ ধেমেলীয়া বা আনন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ পাব। বৃষ ৰাশি। আৰ্থিক দিশত আজিৰ দিনটো যথেষ্ট ইতিবাচক। কোনো পুৰণি লেনদেন বা ধাৰ পৰিশোধ কৰাত আপুনি সফল হ'ব, যাৰ ফলত মানসিক শান্তি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সচেতন হোৱা দৰকাৰ, বিশেষকৈ খাদ্যাভ্যাসত গুৰুত্ব দিয়ক। মিথুন ৰাশি। আজি আপোনাৰ কোনো কামত কিছু পলম হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে হতাশ নহ'ব, ধৈৰ্য্যৰে কাম কৰি গ'লে সুফল নিশ্চিত। বন্ধু-বান্ধৱৰ পৰা পোৱা পৰামৰ্শই আপোনাক কঠিন পৰিস্থিতিত সহায় কৰিব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আজি ব্যস্ততা অলপ বেছি থাকিব পাৰে। মনটো প্ৰফুল্ল ৰাখিবলৈ চেষ্টা কৰক। কোনো সামাজিক অনুষ্ঠানত যোগ দিয়াৰ সুযোগ আহিব পাৰে, য'ত আপুনি নতুন লোকৰ সান্নিধ্য লাভ কৰিব। সিংহ ৰাশি। আজি আপোনাৰ বাবে এটা গুৰুত্বৰ দিন। ব্যৱসায় বা কৰ্মক্ষেত্ৰত আপুনি কৰা কষ্টৰ সঠিক মূল্য পাব। সমাজত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব। নতুন কোনো কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো অনুকূল। কন্যা ৰাশি। কোনো জটিল বা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান আজি আপুনি উলিয়াব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত কোনো সদস্যৰ সৈতে সামান্য মতভেদ হ'ব পাৰে, সেয়ে কথা পাতোতে সংযমী হ'ব। তুলা ৰাশি। দিনটো অত্যন্ত আনন্দদায়ক হ'ব। কোনো শুভ বা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা প্ৰবল। অৱশ্যে অনাৱশ্যকীয় খৰচৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। ই ভৱিষ্যতে আপোনাক সহায় কৰিব। বৃশ্চিক ৰাশি। আজি কিছুমান যাত্ৰাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধী বা শত্ৰুৰ পৰা সতৰ্ক হৈ থাকিব। মনৰ শান্তি বজাই ৰাখিবলৈ যোগ বা ধ্যানৰ সহায় ল'ব পাৰে। ধনু ৰাশি। আজি আপুনি নিজৰ কামত সম্পূৰ্ণ আত্মবিশ্বাসী অনুভৱ কৰিব। কোনো ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰিলে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব। ই আপোনাৰ বাবে শুভ হ'ব। মকৰ ৰাশি। আৰ্থিক ক্ষেত্ৰত অলপ সাৱধান হ'ব। ধাৰ, ঋণ লোৱা বা দিয়াৰ পৰা বিৰত থাকক। অযথা খৰচ নকৰাই ভাল হ'ব। সন্ধিয়াৰ পৰত কোনো প্ৰিয়জনৰ পৰা এটা ভাল খবৰ পাব পাৰে। কুম্ভ ৰাশি। কামৰ অত্যাধিক হেঁচাৰ বাবে শাৰীৰিকভাৱে ভাগৰ অনুভৱ কৰিব পাৰে, সেয়ে জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত অনুকূল হ'ব। মীন ৰাশি। আজি আপোনাৰ সৃষ্টিশীল কামত মন বহিব। কোনো পুৰণি বন্ধুৰ সৈতে হঠাৎ সাক্ষাৎ হোৱাত মনটো ভাল লাগিব। আপোনাৰ পৰিয়ালৰ প্ৰতিটো কামত আপোনাৰ অৱদান প্ৰশংসিত হ'ব। মোৰ ৰাশিফল চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব।